আপোনালোকক মই দুটা ভিডিঅ' দেখাম। ভিডিঅ' দুটা আপোনালোকে সম্পূৰ্ণ চাব। বাইদেৱে কি কৈছে, মানে কৈছে বিয়া নহ'লে কাম পাব আৰু বিয়া হ'লে কাম নাপায়। এইটো আৰু কেনেকুৱা ধৰণৰ কথা? এই ভিডিঅ'টো চাওকচোন। আজি নহওক, ভিডিঅ'টো মই লগাই দিছোঁ ইয়াতে, আপোনালোকে চাওক। চোৱাৰ পিছত আপোনালোকে মোক কমেণ্ট কৰিব, কিন্তু বেয়া কমেণ্ট নকৰিব। আপোনালোকে যিহেতুকে কৈছে, চাওক ভিডিঅ'টো। বহুত অভদ্ৰ, গম পাইছেনে? ইমান অভদ্ৰ মানুহ মই দেখা নাই। মানে কিহৰ কাৰণে ক'লে মই গম নাপালোঁ। মানে আজি মোক এঠাইত কামত মাতিছে, গম পাইছেনে? চাবলৈ এনেই, গম পাইছেনে? চাবলৈ কামত মাতিছে, তাৰপাছত কি কয় জানে? গ'লোঁ, তাৰপাছত বহিলোঁ, বহুত টাইম বহিলোঁ দেই। ইমান মানে নাজানো সিহঁত কিমান লিখা পঢ়া থকা মানুহ, য'ত মানে চিটখনত বহাই আছে। সঁচা কথা, টকা থাকিলে মানে শিক্ষিত হৈ যায়, অশিক্ষিত হৈ যায়, যাৰ টকা পইচা নাথাকে, হয়নে নাই? আজি টকা পইচা নাই বাবে গৈছোঁ, কিন্তু নাজানো কিমান লিখিত পঢ়া শুনা মানুহ। কিন্তু মোক সুধিছে দেই, কিমানলৈকে পঢ়িছা, কি কাম কৰ? মই ক'লোঁ বাকীখিনি। বাৰু লাষ্ট টাইমত কি সুধিছে জানেনে? লাষ্ট টাইমত সুধিছে মানে তুমি বিয়া হৈছানে, বিবাহিতনে? আৰে মই কাম কৰিম তাতে, হয়নে নাই? কাম কৰিম, মই বিবাহিত হওঁ বা নহওঁ, ইয়াতে কিহৰ প্ৰশ্ন ইমান? মানে কি মই বিয়া হ'লোঁ বা নহ'লোঁ, ইয়াতে প্ৰশ্নটো ক'ৰ পৰা আহিল? মই কি বিয়া নহ'লে কি মই তাত কাম নাপাম নেকি? নে বিয়া নহ'লেহে কাম পাম তাতে? মানে কি মই বিয়া যে হোৱা নাই, ঠিক আছে, তাতে সিহঁতে মোক লাইন মাৰিব নেকি? কেনেকুৱা ধৰণৰ কুৱেশ্যন? ইমান অভদ্ৰ মানুহ মই দেখা নাই। আচলতে তাতে কাম কৰা নকৰা সেইটো পাছৰ কথা, কিন্তু সিহঁতৰ মই কথা বতৰাখিনি ভাল নাপালোঁ, গম পাইছেনে? ইমান মানে কি, সঁচা কথা, মোক তাতে বহুত মানুহে কৈছে যে ইয়াতে কাম কৰিব নালাগে, ইফালে কাম কৰিব নাহিবি, এইটো চাইডে নাহিবি এটলিষ্ট। কাৰণ যিখিনি ঠাইত মানে এটা জাতিৰ মানুহ থাকে, গম পাইছে, এটা ছেকুলাৰ জাতি, যিটো আমাৰ ক'বলৈ গ'লে গৰীয়া বুলি কওঁ বা মিয়া বুলি কওঁ, এনেকুৱা জাতিৰ যিখিনি ঠাইত মানুহ থাকে, মই বাৰু দেখা নাই, যিখিনি কৈছোঁ, মই যিখিনি দেখিছোঁ সেইখিনিয়ে কৈছোঁ। মানুহ থাকে, সেইখিনিত জাগাত মানুহে বাইদেউ, কাম কৰি এইখিনিতে মই কথা মানে এটা কি ক'ব জানে, বিচাৰিছোঁ। ভদ্ৰতা নাপায়। গৰীয়া ভদ্ৰতা নাই হওক সিহঁতৰ মাজত, বা মিয়াই হওক, অসন্মান, গম পাইছে? কিন্তু সন্মান বেয়াকে নাজানে, ক'ব চিনি নাপায়। নালাগে। চাওক, এজনী এজন ছোৱালীক মানুহৰ কেনেকুৱাকৈ কাৰণে সন্মান কৰিব সকলোখিনি লাগে, এজনী মানুহক মাইকীক কেনেকুৱা সন্মান কৰিব আপুনি লাগে, বেয়াকে ক'ব, কামক সেইটো কেনেকুৱাকৈ কথা সন্মান নহয়। কৰিব লাগে। কাম সৰু কোনোবা ডাঙৰ এজন বেয়া যি কি থাকিব নহওক, পাৰে কাম তাৰ মাজত, কামেই, গম কিন্তু পাইছে? বুলি গোটেইখিনি সকলোৱে মানুহক যে পৰিশ্ৰম কৰে, আপুনি বেয়া হয়, বুলি দুটকা ক'ব, সেইটো কিছুমানে কথা বেছিকৈ পায়, হয়, কিছুমানে উচিত নহয়। কমকৈ পায়, কিন্তু আৰু এনেকুৱা আপোনালোকক অভদ্ৰ, ক'লো মই বেয়া কমেণ্ট এনেকুৱা নকৰিব। অভদ্ৰ মানুহ আপোনালোকে মই দেখা নাই, সম্পূৰ্ণ বহুত ভিডিঅ'টো কম চাওক, দেখিছোঁ, মই গম লগাই পাইছেনে? দিছোঁ চাই দিয়ক। সঁচা কথা। আৰু যিখিনি জাগাত অনুসূচিত জাতি বা বহুত জাতি জনজাতিৰ মানুহ অহা যোৱা কৰে ন, থাকে একেলগে, সেইখিনি জাগাত যদি কাম কৰা ন, তুমি যদি 5 টকা মানে 5,000 টকাটো কাম কৰা ন, তোমাৰ মানে কি সন্মানটো বহুত ওপৰৰ লেভেলৰ পায়, গম পাইছে? বহুত মানে মই নিজকে প্ৰশ্ন সুধিছোঁ, কি এইবিলাক মানে কি ইণ্টাৰভিউ লৈছে নেকি মোৰ? ধেৎ তেৰি। আপোনালোকে শুনিলে কথাখিনি। চাওক, বাইদেউ কৈছে সন্মান নাজানে, অভদ্ৰ, এইবিলাক কথা ক'ব নালাগে আচলতে। কাৰণ কিয় ক'ব নালাগে? কোনোবা এজন মানুহ বেয়া থাকিব পাৰে, সেইবুলি সকলো মানুহখিনিক আপুনি দোষ দিব নোৱাৰে, বা সকলো মানুহখিনি বেয়া নহয়, সেইটো সকলোৱে জানে। কিন্তু এইটো ভুল কথা হৈছে। যিয়ে নহওক, বাকীখিনি মই মানিছোঁ, আপুনি বিয়া হৈছে হোৱা নাই, এই কথাখিনি যে আপোনাক সুধিছে, সেই কথাটোত মই মানিছোঁ। কিন্তু এইটো যে আপুনি গোটেইখিনি মানুহক যে ক'লে, সেই কথাটো মই মানি লোৱা নাই। সেইটো বেয়া নাপাব বাইদেউ, সেইটো ভুল কথা। আৰু আপোনালোকেও বেয়া কমেণ্ট নকৰিব। ক'বলৈ কৈছে বাইদেউক ভালদৰে কওক, বুজি পাব। ঠিক আছে গাইজ, আৰু এটা মই ভিডিঅ' লগাই দিছোঁ, দুটা ভিডিঅ' থকা বুলি কৈছিলোঁ যে, আৰু এটা ভিডিঅ' মই লগাই দিছোঁ চাইডত। আপোনালোকে এই ভিডিঅ'টো চাওক, চোৱাৰ পিছত আপোনালোকে বুজি পাব বাইদেউ কি কৈছে, শুনক। সকল, মোৰ নাম আজিকালি মোৰ নাম 1250 টকীয়া, আৰু মিয়ানী, আৰু বহুত কিবি নাম। বাপৰে, নাম মোৰ। এতিয়া বা আজি এইখিনি কথা ক'লে বা কি নাম দে ভগৱান জানে। কালিতো স্বাধীনতা দিৱস গেলে, এতিয়া আজিৰ পৰা আমি আৰু স্বাধীন নহয়। কালিতো শুনাই পাইছি, মানুহৰ ভাষণ হে ভগৱান প্ৰভু। জীৱনত সেনে ভাষণ শুনা নাছিলোঁ। স্বাধীনতা দিৱসৰ দিনাও যদি ৰাজনীতি কৰে, তেনেহ'লে আমাৰ দেশ স্বাধীন ক'ত হ'ল? অহিংসাই পৰম ধৰ্ম, সেইগিলা কৈ স্বাধীন কৰলাক। এতিয়া যাই পেলাই হিংসাই পৰম ধৰ্ম ওলাই গ'লে, খা মৰা, ক'ত মৰা মল, এতিয়া মৰি থাক, ক'ত মৰা। এইবাৰ তাৰমানে চব ক্ষেত্ৰতে টাৰ্গেট আজমল। এতিয়া এইখিনি কথা ক'লেও ক'ব মোক মিয়ানী।
ক'লেও ক'লাক, এতিয়া যিখিনি শুদ্ধ সেইখিনিতো মই কমেই ন, মোৰ ফাটা মুখ, মইতো ফাটপই মোৰ মুখখন দি। মই সৰুৰ পৰাই পকৰ, এতিয়াও মই পকৰ কৰি থাকিম, মই মুখ বন্ধ নহয়, বেয়া দেখলি মই কমেই। সেইখিনি কথাও ক'ব লগা কথা আছিল নেকি স্বাধীনতা দিৱসৰ দিনা? কোনোবাই কাৰোবাক পইচা দিছে, কোনোবাই ভৰিত ধৰিলাক, এই ভগৱান প্ৰভু। সেইখিনি কথা কতকৈ যদি আমাৰ নাৰী সুৰক্ষাৰ কথা 2 লাইন ক'লা হয়, 2-3 বাৰ হাত চাপৰি মাৰিলোঁ হয়। এতিয়া আমি ৰাতি আন্ধাৰ হোৱাৰ পিছত আমি কোনো ধৰণৰ মহিলা আমি ওলবা নোৱাৰোঁ, ওলালি আমাৰ চৰিত্ৰত ধৰব, কিয় ৰাতি ওলালোঁ। সৰু চলি এটা কাৰো কোলাত দিবা নোৱাৰোঁ, সেনে এদিন আহি পৰছি আমাৰ। যি যোনে নাৰীক বেয়া চকু দি চাই, তাক তাৰমানে তাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু যোনে নাৰীক ধৰ্ষণ কৰে কথা যদি ক'লা হয়, তেতিয়া 2টামান হাত চাপৰি মাৰিলোঁ হয়, হাত গৰম হোৱা কৰি। এতিয়া হাত চাপৰি মাৰবি ক'ত, মাথা ঘূৰে চবে বেলটি পৰছি, মইতো পাকঘৰতে বেলটিছোঁ। আমাৰ তাৰমানে কালি এনেকুৱা দেখা পাইছোঁ যেন স্বাধীনতাটো এতিয়া কেইটামান মানুহৰ কাৰণে। আমি তাৰমানে টিভিত সিহঁতক চাই থাক, তাত বাহিৰে আমাৰ বেলেগ নাই। কি হ'ব দেশৰ পৰিস্থিতি, কোনফালে ঢাল খাই আছে, আমি কি দেখি আছোঁ, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মটোই কি দেখা পাব সেইটো আৰু গমেই পোৱা গৈছে। মানে স্বাধীনতাৰ দিনাও যদি ৰাজনীতি কৰিব এৰা নাই, সেইটো আৰু আমাৰ ক'ব লগা একো নাই। আৰু ধ্বংসৰ চিনে ধৰিছে, বেলেগ আৰু একো হোৱা নাই। মানুহ ভাল হ'ব লাগে, মই সেইটো কথাই কওঁ। ভাল কৰ্ম কৰা মানুহক ছাপোৰ্ট কৰিব লাগে। ভাল কৰ্ম কৰাৰ পিছত যদি ছাপোৰ্ট কৰাৰ পিছত যদি কোনোবাই মিয়েনি বুলি কয়, মোক 1250 টকা বুলি কয়, যি নাম দে দি থাক, কৰ অধিকাৰ আছে কমেই, যিটো সত্য সেইটোৱে কম। স্বাধীনতা, ভগৱান প্ৰভু। কথাখিনি আপোনালোকে শুনিলে, স্বাধীনতা দিৱসৰ দিনাই এইবিলাক কোৱাটো উচিত নহয় আচলতে। আমাৰ যিহেতুকে পতাকা উত্তোলন কৰিব, সেইখিনি কথা কোৱাটো ভাল, কিন্তু আজমল ডাঙৰীয়াৰ কথা কিবা এইবিলাক কথা, বেলেগ কথা, এইবিলাক কথা কোৱাটো আমাৰ যোগ্য নহয়, উচিত নহয়। সেইখিনিয়ে ক'বলগীয়া আছিলে মোৰো। ঠিক আছে বাৰু, আপোনালোকে ভিডিঅ'টো অলপ লাইক কমেণ্ট কৰি দিব, অলপ শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ গাইজ, বাই বাই।